ধূম্ৰপান আৰু মদ্যপান স্বাস্থ্যৰ বাবে হানিকাৰক। চুটি ছবিখনত জড়িত কোনো সদস্যই ধূম্ৰপান আৰু মদ্যপান সমৰ্থন নকৰে। কেৱল কাহিনীৰ প্ৰয়োজনীয়তাৰ বাবে এই দৃশ্যসমূহ উপস্থাপন কৰা হৈছে। জীবন জিন্দাবাদ, জীবন জিন্দাবাদ, জীবন জিন্দাবাদ, জীবন জিন্দাবাদ। খুৰা অ খুৰা 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 আমি অহা 20 জুন তাৰিখে ৰাভা দিৱস পাতিম বুলি ভাবিছিলোঁ। সেইবাবে আপোনাৰ পৰা কিবা এটা অনুদান বিচাৰি আহিছিলোঁ। ৰ'বা তোমালোক কেইজনক আজি কেইদিনমানৰ আগতে এঠাইত দেখিছিলোঁ। ক'ত খুৰা? এই কি চাই আছে? সাজ দিল। কেতিয়াবা খোৱা দেখিছ? হা ভাং খোৱা আৰু চিগাৰেট খোৱাৰ মাজত কি পাৰ্থক্য আছে? দুয়োটাতে ধপাতৰ জীৱন ধোঁৱা হৈ উৰি যায়। অঁ তই চাক নাখাবলৈকে পাই গ'লি ইয়াত। বাহ কি জীৱন আমাৰ! মদ ভাং চিগাৰেট কি কম্বিনেশ্যন অ'। কম্বিনেশ্যন মানে ইহঁতৰ জীৱনবোৰেই সাংঘাতিক কম্বিনেশ্যন। এটাই হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰি ডিগ্ৰী কৰিছে আৰ্টছত, ইকনমিক্সত মেজৰ। এটাই আকৌ মেট্ৰিকত ডিষ্টিংশ্যন লৈ পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ফেইল। এতিয়া মদ খায়ো আছে পঢ়িও আছে। কম্বিনেশ্যনত ইহঁত ভাল। কেতিয়াবা যদি ভাঙৰ লগত মদ, কেতিয়াবা নিমখ চেলেকিও নিচা টিপ টপ। মুকলি আকাশ, মুকলি পথাৰ। মদ খাইছোঁ আমি আৰু নিচা তোমাৰ। আৰু এনেকৈয়ে পাৰ হয় জীৱন আমাৰ। ঐ তহঁতৰ ঘৰলৈ যাব হোৱাই নাই নেকি? সন্ধিয়া লাগিল, কি হয় আড্ডা মাৰি আছে? ঘৰত কাম বন নাই, তহঁতি বৰবাদ, বুজিছ? তহঁতি বৰবাদ। জীৱন জিন্দাবাদ। ব'লা ব'লা উঠ। উঠিম ন? ৰবি না মই এক ধৰি লৈছোঁ। চেণ্ডেল পিন্ধি
ব'লা আকৌ কি কৰি আছা তই ইয়াক ধৰ মালা বটলটো থৈ যাওঁ তোৰ লগত মোৰ লগত বল এই ফটোৱা নকৰি বল এই ৰ না চেণ্ডেল নালাগে নালাগে তই তুমি নোৱাৰা নালাগে বুলি কৈছো নে মই চলাইছোঁ ৰ বাইক চলাইছোঁ ভালকে ধৰি ল'বা দেই এই ফটোৱা নকৰি তই বেকত উঠ নাই নাই সি চলাইছে তই উঠিবলৈ কৈছোঁ উঠচোন উঠিবলৈ কৈছোঁ উঠ মোক বিশ্বাস নাই নেকি এইটো বেকত যায় ফটোৱা নকৰ ভালকৈ চলাবি এইবোৰ পেলাবলৈ হ'লে চাবি আৰু পেলা নাই নাই আমাৰ মনত পৰা নাই খুৰা খুৰা আমি এতিয়া কেনেকৈ লিখোঁ কওকচোন এই 200 টকামান লিখা লৈ যোৱা মোৰ আমি আহিছোঁ খুৰা ঠিক আছে যোৱা খুৰী অ' খুৰী খুৰী অঁ তহঁতি গাঁৱত বোলে তহঁতি ৰাভা দিৱস পাতিছ তহঁতৰ মতি গতি ভাল হৈছে যেন পাইছোঁ পিছে সিদিনা তহঁতি কিহৰ বৰভোজ পাতিছিলি ক'ৰ কথা কৈছা বাৰু খুৰী সিদিনা মনেশ্বৰ আমাক ঢুকাবৰ দিনা খুৰী ইমানবোৰ খানা খাম বুলি আনিলি নে একেবাৰে তোৰ বিয়ালৈকে গোটাই আনিলোঁ মোৰ আকৌ একেবাৰে দহা এটা খাবলৈহে মন গৈছে ঐ কাৰ দহা খাবি নো হা ঐ তহঁতি দহাবি পাছত খাবি এতিয়া খানাটো ধ্যান দেচোন অলপ জুয়ে নজলা হ'ল কেলা যাওঁ আঁতৰ হ যাওঁ ঐ তোক সোমাব বহি থাকিলে এনেকুৱাই লাগিব চকু পাতি টুকিতকৈ বহি থাকিবি নহয় জুই দেখিছ মুখত ভৰাই দিম হ'ব হ'ব সোনকাল কৰ মাংস খাওঁ খা এইবোৰ কি কেঁচা মাংস খা কহোঁ খা খা কেঁচা মাংস স্বাস্থ্যৰ কাৰণে পুষ্টিকাৰক দুবাহু মেলি এবাৰ উৰি চোৱা সপোনৰ দুনিয়াত উৰি ফুৰা দুবাহু মেলি এবাৰ উৰি চোৱা সপোনৰ দুনিয়াত উৰি ফুৰা হাঁহিৰে জীৱন জিনি চোৱা জোনাকী দেশৰ সাধু শুনা জীবন জিন্দাবাদ জীবন জিন্দাবাদ জীবন জিন্দাবাদ ঐ মানুহ কেইঘৰ হিচাপ কৰিলি নে 11টামান হ'ব মোলৈ মানে কি মাংস নপৰিব হেই ধুত আমাৰকেইটাক বাদ দি 5টা ঐ সাজু হ এই হাতে হাতে কেৰাহী চেৰাহী ল এই হেতা চেতা ল সাজু হ গাঁৱৰ বৰপাত ল'ৰা ছোৱালীকেইটা নাচ গান পঢ়া শুনাৰ নিচিনাকৈ নিচা কৰাটো যেনেকৈ অভ্যাস তেনেকৈ মাহটোত 10টামান বৰভোজৰ আয়োজন কৰাটো সিহঁতৰ এটা দায়িত্ব আজি কিন্তু সিহঁতে নিজে খোৱাতকৈ আনৰ বাবেহে এই বৰভোজৰ আয়োজন কৰিছে লকডাউনত জুৰুলা হৈ পৰা কেইটামান ল'ৰা ছোৱালীৰ বাবে
সিহঁতেই ভোজেৰে খাদ্যৰ যোগান ধৰিছে। বৰবাদ জীৱনকেইটাৰ অদৰকাৰী কাণ্ড কাৰখানা। ঐ তহঁতি যে পনপনাই ঘূৰি ফুৰিছহঁত মনেশ্বৰ মাকজনী মৰিলে বাঁহ কাঠ এডাল কাটি দিবগৈ নোৱাৰ বৰভোজ পাতিছহঁত হা তহঁতৰ জীৱন বৰবাদ ঐ কি হ'ল খানাৰ খৰিবোৰ লৈ যা গৈ যা ক'লৈ মনেশ্বৰ মাকক চিতালে দি দেগি ঠিক আছে দে সৌদিনা আমি বৰভোজ পাতিছিলোঁ মনেশ্বৰ মাক মৰা ফূৰ্তিত এই খুৰী কিমান লিখিম মানে চান্দাটো 100 টকা লিখি থ কোনোবা এটা আহি পিছত লৈ যাবিহি বতা দেউতাই ঘৰত নাই কোৱাচোন দাদা আমি মানে ৰাভা দিৱস পাতিছোঁ তাকে আপোনালোকৰ পৰা কিবা এটা নিম বুলি আহিছোঁ হয় নি ৰাভা দিৱস পাতিছা ঠিকে আছে বাৰু পিছে কিমানকৈ তুলিছা তেনেকৈ ধৰা বনা নাই আপুনি মনৰ ইচ্ছাত যি দিয়ে 500-1000 ঠিক আছে দিম বাৰু কিন্তু কোৱাচোন তোমালোকৰ মনত এইবোৰ ধান্দা কেতিয়াৰ পৰা আহিলে Real wife swap? What was that actually? I wonder what kind of movie you'd see in the cinema. কি কৰি আছ তহঁতি এছাইনমেণ্ট কৰি আছোঁ বাবা চেনমেণ্ট ন নহয় অনলাইন ক্লাছ কৰি আছোঁ চানিলনিয়ে ক্লাছ কৰি আছে তোমাক নাই লিখি আছোঁ চা মাজে মাজে কি মোবাইল নাচাম নি আৰু এই কিতাপ কি হ'ল কিতাপ পা লিখা নাই যে গুগল চাৰ্চ কৰি লিখি আছা মনে থাক কিতাপ কিনিবলৈ পইচাখিনি পাৰ্টি কৰি উৰাই দিলোঁ গুড তুমি আমাৰ আদৰ্শ এতিয়া পিছে হেৰি নহয় কিতাপ কিনিবলৈ থোৱা পইচাই গুটকাটা খাবি নেকি বৈ 50 টকা আছে বৈ ইহঁতকেইটা আহিবনে ঐ আহিব মই ফোন কৰিছিলোঁ ৰ এইকেইটা অহাৰ আগতে এই পইচাটো ল মোৰ ওচৰত আৰু পইচা নাই গোটকা কিনি দিয়া যা বিন্দা 20 টকীয়া বহি দুখন দিয়ক 20 টকীয়া বহি দুখন লাগে ল দেউতাই পইচাটো ৰাতিকে দি দিব বাকী নহ'ব তোৰ দেউতাই আগৰ পইচাই দিয়া নাই আকৌ বাকী নহ'ব দেই বিনোদা বহীখন কেইটকা ন 40 টকা হ'ব দিয়ক আজি গুটকা নাখাওঁ ইয়াকে বহীখন দি দিয়ক যা দেউতা অঁ তোমাক বিচাৰি আহিছিলে তেওঁলোকে ৰাভা দিৱস পাতিছে হেনো কিবা চান্দা এটা লাগে 100 টকা লিখিয়ে খা লৈয়ে যোৱা হয় পইচাটো আহিছোঁ দেই ঠিক আছে যোৱা ল'ৰা তোৰ কিন্তু আইডিয়া মানিব লাগিব দেই আৰে বাবা আইডিয়া কাৰ
আইডিয়া যাৰে নহওক আইডিয়াটোৱে কিন্তু ভাল কাম কৰিলে আৰে এতিয়া আমি এইকেইটাই পইচাই ৰাভা দিৱসে পাতোনে নে বেলেগ কিবাই কওঁ আমি কেইটাইহে জানো নে কি কওঁ মানুহবোৰ আকৌ দেই আমাকতো বুজিবই নোৱাৰিলে হা ঐ হাঁহি বন্ধ কৰ পইচা ল বল কামত বল বল মিছন ৰাভা দিৱস ষ্টাৰ্ট বাধার প্রাচীর ভাঙি সিঙে হাত হাত ধরি যাও আমি বাধার প্রাচীর ভাঙি সিঙে হাত হাত ধরি যাও আমি সুখৰ মাজত নাই কোনো বিষাদ সেয়ে তহঁতে ৰাভা দিৱস পাতিম বুলি কৈ পইচাবোৰ তুলি পইচাবোৰ খালি তহঁতি বৰবাদ বুজিছ জীবন জিন্দাবাদ জীবন জিন্দাবাদ জীবন জিন্দাবাদ জীবন জিন্দাবাদ দুবাহু মেলি এবাৰ উৰি চোৱা সপোনৰ দুনিয়াত উৰি ফুৰা দুবাহু মেলি এবাৰ উৰি চোৱা সপোনৰ দুনিয়াত উৰি ফুৰা হাঁহিৰে জীৱন জিনি চোৱা জোনাকী দেশৰ সাধু শুনা